আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰাতি কৰিবলগীয়া কেইটিমান আমল। যিজনে ৰাতি 10 আয়াত তিলাৱত কৰিব, তেওঁ সেই ৰাতি আল্লাহ তাআলাৰ ইবাদতৰ পৰা গাফিল লোকসকলৰ মাজত গণ্য নহ'ব। যিজনে ৰাতি 100 আয়াত তিলাৱত কৰিব, তেওঁ উক্ত ৰাতি উজাগৰে থাকি ইবাদত কৰা ব্যক্তিসকলৰ ভিতৰত গণ্য হৈ যাব। প্ৰত্যেক ৰাতি বিচনাত শোৱাৰ সময়ত যিজনে 33 বাৰ সুবহানাল্লাহ, 33 বাৰ আলহামদুলিল্লাহ আৰু 34 বাৰ আল্লাহু আকবার আৰু আয়াতুল কুৰচি পঢ়ে, তেনেহলে আল্লাহ তাআলাই তেওঁৰ বাবে এজন ফেৰিস্তা নিযুক্ত কৰি দিয়ে আৰু শয়তান তেওঁৰ কাষ চাপিব নোৱাৰে। যিজনে ৰাতি সূৰা আল ইমৰানৰ শেষ 10 আয়াত পঢ়িব, তেওঁ উৰে ৰাতি নফল নামাজ পঢ়াৰ সৱাব লাভ কৰিব। যিজনে বিচনাত শোৱাৰ সময়ত আল্লাহৰ কিতাপ কুৰআন শৰীফৰ পৰা যিকোনো এটি সূৰা পঢ়ি টোপনি যায়, তেনেহলে আল্লাহ তাআলাই তেওঁ টোপনিয়াই থকালৈকে তেওঁৰ ৰক্ষণাবেক্ষণৰ বাবে এজন ফেৰিস্তা পঠিয়াই দিয়ে। তেওঁ যেতিয়াই টোপনিৰ পৰা সাৰ নাপাওক কিয়, উক্ত ফেৰিস্তাই তেওঁৰ ৰক্ষণাবেক্ষণ দি থাকে। যেতিয়া কোনো মানুহ টোপনিয়াবলৈ বিচনালৈ আহে, তেতিয়া তেওঁলৈ এজন ফেৰিস্তা আৰু এটা শয়তানো আহে। তেতিয়া ফেৰিস্তাই কয়, তোমাৰ টোপনিয়াই থকা সময়খিনি ভালে কুশলে কটাই দিয়া, আৰু শয়তানে কয়, ইয়াক বেয়াৰ মাজেদি কটাই দিয়া। মানুহজনে শোৱাৰ সময়ত যদি আল্লাহৰ জিকিৰ কৰে, অৰ্থাৎ শোৱাৰ আমলসমূহ কৰে, তেনেহলে ফেৰিস্তাই তেওঁৰ হিফাজত কৰে। যিজনে টোপনি যোৱাৰ আগত সূৰা ফাতিহা 3 বাৰ, সূৰা ইখলাছ 3 বাৰ আৰু সূৰা কাফিৰুন এবাৰ পাঠ কৰিব, তেওঁৰ সম্পূৰ্ণ গুনাহ ক্ষমা কৰি দিয়া হ'ব আৰু তেওঁক বেহেশতত প্ৰৱেশ কৰোৱা হ'ব। যিজনে শোৱাৰ সময়ত লা ইলাহা ইল্লাল্লাহুল হাকিমুল কাৰীম দোৱাটো 100 বাৰ পাঠ কৰি লয়, তেনেহলে তেওঁক এটি হজৰ সৱাব দান কৰা হয়। যিজনে শোৱাৰ সময়ত সুবহানাল্লাহ 10 বাৰ পাঠ কৰি টোপনি যায়, তেওঁক এটি জিহাদৰ সৱাব দান কৰা হয়। ৰাতি শোৱাৰ সময়ত সূৰা ইয়াছিন পাঠ কৰিলে ৰাতিপুৱা সম্পূৰ্ণ নিষ্পাপ অৱস্থাত টোপনিৰ পৰা সাৰ পাব। যিজনে শোৱাৰ সময়ত বিচনাত বহি কলিমা তৌহিদ অৰ্থাৎ চতুৰ্থ কলিমা 3 বাৰ পাঠ কৰি শুব, তেওঁৰ সকলো গুনাহৰ কাফাৰা হৈ যাব, অৰ্থাৎ আমলকাৰীৰ সকলো গুনাহ মাফ হৈ যাব। বিচনাত শোৱাৰ দোৱা, আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। হাদিছত আছে, যিজনৰ জীৱনৰ শেষ কথা হ'ব লা ইলাহা ইল্লাল্লাহ, তেওঁ বেহেস্তি হ'ব। উপৰোক্ত আমলসমূহ কৰি, অৰ্থাৎ সদৌ শেষত স্পষ্ট ভাষাত অন্ততঃ এবাৰ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ শুদ্ধকৈ প্ৰথম কলিমাটো পঢ়ি টোপনি যাব লাগে।